Please subscribe the channel and press the bell icon. Hey दोस्तों মই আজি আপোনালোকক জনাম আপোনালোকে কেনেদৰে আপোনালোকৰ BA ফাৰ্ষ্ট চেমৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব নেটৰ পৰা সো মই প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো সো ইয়াৰ আগতে মই আপোনালোকক দেখুৱাই দি আছো মোৰ এডমিট কাৰ্ডখন মই যেটো ডাউনলোড কৰিছো আগতে এখন হৈছে মোৰ এডমিট কাৰ্ড যেটো মই আগতে ডাউনলোড কৰিছো নেটৰ পৰা সো এতে সকলো কিছু চাবলৈ পাব তো মই আপোনালোকক ডাইৰেক্টলি এতিয়া কৈ আছো কেনেদৰে ডাউনলোড কৰিব নেটৰ পৰা এডমিট কাৰ্ডখন মই প্ৰথমতে মোৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো ওপেন কৰি লোৱাৰ পিছত মই এতে সাৰ্চ কৰি আছো UG এডমিট কাৰ্ড 2019 বুলি সাৰ্চ কৰি মই এটো সাৰ্চ কৰি আছো সো সাৰ্চ কৰাৰ পিছত এটো যেটো আহি আছে মানে UG এডমিট কাৰ্ড ডাউনলোড প্ৰথম যেটো আছে মই ইয়াতে এটা ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয় তাৰ পিছত আছে প্লিজ এন্টাৰ ডিটেইলছ টু ডাউনলোড এডমিট কাৰ্ড মই প্ৰথমতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়ে বাহিৰ কৰিম সো মোৰ কলেজৰ যেটো প্ৰথম ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে মই এটো মানে ইয়াতে লিখি চাও মই ইয়াতে মোৰ কলেজৰ প্ৰথম ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে দি আছো সো আৰু তলত যেটো চাই আছে ৰিফ্ৰেশ বুলি মই এটো ৰিফ্ৰেশ মাৰি এটা ইয়াৰ পিছত ইয়াতে লিখি আছো সো ইয়াতে আছে মই এটো ৰিফ্ৰেশ দিছো ইয়াতে আহিছে 27458 মই এটো তলত যেটো চাই আছে ডাউনলোড এডমিট কাৰ্ড ইয়াতে এটা ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত এডমিট কাৰ্ডটো আহিছে কিন্তু এটো বেলেগৰ হয় মানে সাইজুদ্দিন কিবা বুলি আহিছে যেহেতু মোৰ এটো নহয় এটো অহাৰ কাৰণ হল যেহেতু মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো মোৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় হেতু মোৰ জনা নাই সেই কাৰণে এটো আহিছে সো মই এটো সাইডলি কোনোমতে ব্যাক কৰি দিছো ব্যাক কৰি মই যেতিয়া দিছো ব্যাক হৈ আছে ব্যাক কৰি দিয়াৰ পিছত মই এটো নাম্বাৰটো অলপ চেঞ্জ কৰি দি চাও কি আহে বাৰু 502 আছে মই এতে 503 বনাই দিম 3 বনাই দি আকৌ ৰিফ্ৰেশ মাৰি কোডটো চেঞ্জ কৰি মই আকৌ মাৰি চাও 23571 আকৌ ডাউনলোড এডমিট কাৰ্ডত মই ক্লিক কৰি দিলো এটো কোনবা ছোৱালীৰ হয় বাৰু মোৰ এটো নহয় ছোৱালীৰ নাম আহিছে মোৰ এটো নহয় সো মই এটো আৰু এবাৰ ব্যাক কৰি দিম ব্যাক কৰি দিয়াৰ পিছত মোৰ যেটো আসলতে হয় মই মানে আগত যেটো বাহিৰ কৰিছিলো হেটো নাম্বাৰ হল 513 আৰু ৰিফ্ৰেশ মাৰি মই আৰু এবাৰ চেঞ্জ কৰি দিছো 35796 35796 মই এটো লিখি আকৌ ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিছো এটো লিখি আকৌ ক্লিক কৰি দিছো সো এতিয়া ক্লিক কৰাৰ পিছত মোৰ এটো এডমিট কাৰ্ড যেটো আছে হেটো আহি গৈছে সো ইয়াতে কিছুমান নিয়মাৱলীও দিয়া আছে তলত ৰুল ফৰ গাৰ্ডিয়ান অফ ক্যান্ডিডেট যেনেদৰে আপুনি এখন এডমিট কাৰ্ডৰ ওপৰত কোনো ধৰণৰ পেয়া মানে লিখিব নোৱাৰিব যিকোনো বস্তু বা পৰীক্ষা হলত অৰিজিনাল এডমিট কাৰ্ডটো লৈ যাব লাগিব এই ধৰণৰ কিছুমান নিয়মাৱলী ইয়াতে দিয়া আছে সো এতিয়া কথা হল আপুনি এই এডমিট কাৰ্ডটো মানে কেনেদৰে ডাউনলোড কৰিব পাৰিব বা এটো আপুনি কেনেদৰে বাহিৰ কৰিব পাৰিব মানে উলিয়াব পাৰিব সো প্ৰিন্ট যেটো চালে এটো প্ৰিন্টত ক্লিক কৰি দিলে এনেকুৱা হৈ যাব এনেকুৱা হলে আপোনালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰিও ৰাখিব পাৰিব বা আৰু এটা কাম কৰিব পাৰিব মই জাস্ট এটো এটা ব্যাক কৰি দিছো ব্যাক কৰি দিলে ব্যাক হৈ আছে অলপ সময় লৈ আছে ব্যাক কৰি দিলে আপোনালোকে তো ব্যাক হৈ গৈছে ওপৰ যেটো 3 ডট চাই আছে 3 ডটত এটা ক্লিক কৰিব ক্লিক কৰিলে মাজৰ যেটো ডাউনলোডৰ অপচনৰ নিচিনা চাই আছে এটোত এটা ক্লিক কৰি দিব ক্লিক কৰি দিলে এটো আপোনাৰ ডাউনলোড হৈ থাকিব ক্ৰম ব্ৰাউজাৰতে এটো ডাউনলোড হৈ থাকিব বা পিছত আপোনালোকে বজাৰৰ পৰা এটো ডাউনলোড কৰিব পাৰিব সো ভিডিওটো যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ